আহি পালোঁ এতিয়া আমি মেইন মন্দিৰ ভীমাশংকৰ এইফালে সোমাব পাৰে কি মজা আপোনালোকে চাব পাৰে আপোনালোকে আহিব পাৰে এইফালে আমি এতিয়া যাম আপোনালোকে চাই থাকক ভিডিঅ'টো চোৱাৰ আগতে আমি বলক যাত্ৰাটো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ গাইজ ৱেলকাম টু মাই ভ্লগ আজি আমি যাব ওলাইছোঁ গড়চুকৰ পৰা ভীমাশংকৰ মন্দিৰৰ ওচৰত কি ধুনীয়া লাগে পৰিৱেশটো আপোনালোকক আজি গোটেই ভীমাশংকৰ মন্দিৰটো দেখাম যাম আজি ভীমাশংকৰ মন্দিৰ চাই থাকক ভিডিঅ'টো আপোনালোকে বহুত দিনৰ পৰা সিহঁতে কৈ আছিলে মন্দিৰ দেখুৱাবৰ কাৰণে আজি আহি গ'লোঁ আমি মন্দিৰ চাবৰ কাৰণে বেছি দূৰ নহয় ৰিক্সাতে যাম পটাপট পাই যাম এইখিনি চাই থাকক তাৰ মামাহঁতৰ ঘৰৰ পৰা অলপমান দূৰ হয় বেছি দূৰ নহয় এই মন্দিৰটো হৈছে ভাৰতৰ ভিতৰত ষষ্ঠ জ্যোতিৰ্লিংগ মন্দিৰ যিটোত আমি যাই আছোঁ ভীমাশংকৰ মন্দিৰ এইটো চাব পাৰে আপোনালোকে দীপৰ বিলত যোৱা ৰাস্তাত অলপ দীপৰ বিল নাপাওঁতে তাৰে আগতে পায় এইটো মন্দিৰৰ গেটখনেদি আপোনালোকে সোমাই আহিব লাগিব এইখিনি অলপমান দূৰ আহি পাই যাব আপোনালোকে প্ৰথমতে দোকানবোৰ ইয়াতে আপোনালোকে কিনি ল'ব পাৰে পূজা কৰা পূজাৰ বস্তু লৈ ল'লে পূৰা এতিয়া চাব পাৰে এই গোটেই দোকানখনত আপোনালোকে পাই যাব গাখীৰৰ পৰা ভগৱানক পূজা কৰা যি সামগ্ৰী লাগে এইটো ভীমাশংকৰ মন্দিৰলৈ আহিব লাগিলে আপোনালোকে আহিব লাগিব প্ৰথমতে গড়চুকৰ পৰা আপোনালোকে যেতিয়া পামুহিৰ ফালে আহিব পামুহিৰ পৰা অলপ আগৰ ফালে দীপৰ বিল নোপোৱাতে আপোনালোকে পাব ভীমাশংকৰ মন্দিৰ দীপৰ বিল অলপ দূৰ হয় ইয়াৰ পৰা আপোনালোকে ইফালে আহিলে পাই যাব তলৰ পৰা উঠি আহিব লাগিব অলপ আপোনালোকে পাহাৰত উঠি আহি ফাৰ্ষ্টত আপোনালোকে এটা গণেশ মন্দিৰ পাব চাই থাকক অকণমান আগত যাই পেলাই এইটো গণেশ মন্দিৰ পাই গ'লোঁ আপোনালোকে গণেশক সেৱা ভাগ আগবঢ়াই নেক্সট মন্দিৰলৈকে আগবাঢ়িব পাৰে আপোনালোকে পূৰা জংঘলৰ মাজে মাজে চাব পাৰে যাব লাগিব ৰাস্তা আছে ধুনীয়া একদম পূৰা ইফালে চাব পাৰে পূৰা জংঘল এফালে পূৰা জংঘল একদম চুনচান ৰাস্তা তাৰে মাজেদি আছে মন্দিৰটো আপোনালোকে আহিলে কেদাৰনাথ যি আছে কেদাৰনাথৰ অলপ ফিলিংছটো পাব কি মজা লাগিব ৰাতি ইয়াতে হাতীও ওলাই বোলে ৰাতি হাতী ওলাইনে ইফালে চাব পাৰে আপোনালোকে অকণমান আগবাঢ়ি গৈ থাকিলে আপুনি পাই যাব ৰাস্তাত নদী এইটো নদী সেই আগৰ নিজৰাৰ লগত লগ লাগি আছে পূৰা এইটো নদী দেখা হ'ব ছাইডত কি ধুনীয়া পৰিৱেশৰ লগত নদীটো আছে চাওক এবাৰ একদম বিউটিফুল নেচাৰ আৰু আপোনালোকে যদি তলত গাড়ী থৈ আহে তেতিয়াহ'লে অলপ উঠি আহিব লাগিব দেই কিন্তু অলপমান উঠা হয় মন্দিৰটো অলপমান মেইন হেৰিৰ পৰা তলৰ পৰা দূৰত অলপমান উঠি আহিব লাগিব আপোনালোকে অলপ ভাগৰ লাগি যাব কথা নাই তো মহাদেৱক চিন্তি যাই থাকিম কথা নাই ৰাতি হাতীটো ওলাই লগতে বাঘো ওলায় আপোনালোকে যদি আহিব খুজিলে বলবামৰ দিনাখন আহিব বলবামত কি মজা কেনেকুৱা মানুহ হয় ক'ব নোৱাৰোঁ বাপৰে বাপ ভিৰ ভয়ংকৰ ভিৰ হয় শিৱৰাত্ৰিৰ দিনাখনো আহিব পাৰে আপোনালোকে পাই গ'লোঁ মেইন মন্দিৰৰ গেট আপোনালোকে চাব পাৰে ফাইনেলি আহি পাই গ'লোঁ একদম মেইন মন্দিৰৰ গেট আপোনালোকে গাড়ী চাড়ীও লৈ আহিব পাৰে নৰ্মেল ডিলত ইয়ালৈকে এইখিনি জেগালৈকে আপুনি গেটৰ কাষতে গাড়ীখন পাৰ্কিং কৰিব পাৰে কিন্তু যেতিয়া আপোনালোকে মানুহ আহিব বেছি মানুহ থাকে তেতিয়া গাড়ী আনিব নোৱাৰে বলবাম হেৰি কৰোঁতে তেতিয়া অসুবিধা হ'ব অলপ আৰু এইখন চাওক পূৰা একদম মেইন গেট পাই গ'লোঁ আমি আহি পালোঁ এতিয়া আমি মেইন মন্দিৰ ভীমাশংকৰ এইফালে সোমাব পাৰে কি মজা আপোনালোকে চাব পাৰে আপোনালোকে আহিব পাৰে এইফালে আমি এতিয়া যাম আপোনালোকে চাই থাকক ভিডিঅ'টো গেটখনৰ পৰা সোমাই আপোনালোকে তলফালে নামি আহিব লাগিব তলফালে নামি চিৰিটোৰ পাৰ হৈ আপোনালোকে ডাঙৰ নিজৰা এটা পাই যাব এই মন্দিৰ পাই গ'লে চাব পাৰে আপোনালোকে পৰিৱেশটো চাওক পৰিৱেশটো কি মজা একদম ধুনীয়া লাগিছে একদম চাওকচোন কি পৰিৱেশ কি মজা নিজৰা বুলি যে কৈছিলোঁ এই নিজৰাটো চাওক ইফালে কি ধুনীয়া একদম পানী বৈ আহি আছে এতিয়াতো বহুত পানী কমে যেতিয়া বাৰিষা কালত পানী আহিব বাৰিষাত একদম আধা আঁঠুলৈকে পানী আহে এনেকুৱা এটা পানী হয় এতিয়া অলপ পানী কিন্তু পানীখিনি ইমান ঠাণ্ডা একদম সেইটোৱে মন্দিৰৰ পৰিৱেশ এইখিনি জেগাত চাকি থাকি আপোনালোকে আহিলে জ্বলাব পূৰা ধুনীয়াকৈ মই চাকি জ্বলালোঁ চাকি লোৱাৰ পিছত ধূপ চুপ দি সেৱা কৰিলোঁ ধুনীয়াকৈ সেৱা কৰি ইফালে পিছফালে যিটো লাইন আছে সেই লাইনটোত লাগিব মেইন মন্দিৰত যোৱাৰ কাৰণে মহাদেৱক চিন্তি আমি লাগি গ'লোঁ লাইন আজিতো মানুহ বহুত কমেই এই আমি মেইন মন্দিৰ পাই গ'লোঁ চাব পাৰে মেইন মন্দিৰত লাইন লাগি আছে এতিয়া এইটোৱে হ'ল মেইন মন্দিৰ চাব পাৰে মই জুম কৰি পেলাই দেখাই দিছোঁ পূৰা মেইন মন্দিৰৰ ভিউটো চাওক আপোনালোকে ইয়াতে আহি পেলাই পূজা কৰিব পাৰে পূৰা এইখিনি আমি অলপ পানীত খেলিবৰ কাৰণে আহি গ'লোঁ পানী চানী চুলোঁ ধুনীয়াকৈ ভণ্টি মই ইফালে চাওক পানীখিনি কি ধুনীয়াকৈ বৈ আহি আছে একদম কি মজা লাগিছে দিনত যেতিয়া এটা পানী হ'ব পূৰা একদম পানী হৈ ভৰি থাকে এতিয়া বাৰু অলপ পানী আছে বেছি পানী নাই এতিয়া চাব পাৰে এতিয়া একদম পানী নাই আৰু অলপ বৈ নদীৰ সিফালৰ লগত বৈ গৈছে আৰু বাৰিষা কালতহে একদম ভয়ংকৰ পানী হয় আপোনালোকে কোনে আহিছে এই মন্দিৰটোত কমেণ্ট কৰি ক'বচোন এবাৰ ইয়াতে যেতিয়া মন্দিৰত আপোনালোকে আহিব একদম নেচাৰৰ মাজত আছে মন্দিৰটো ইমান ধুনীয়া লাগে যোনে গুৱাহাটীৰ ওচৰত আছে বা ওচৰত থাকে গুৱাহাটীৰ ভিতৰত থাকে তেওঁলোকে পূৰা আহিব পাৰে কি মজা লাগে আপোনালোকে এবাৰ চাওক মন্দিৰটো একবাৰ আপোনালোকক মই বঢ়িয়াকৈ দেখাই দিছোঁ পূৰা নেচাৰৰ পূৰা পাহাৰৰ মাজত আছে
কি মজা লাগে আহি পৰিৱেশটো চাওক পুৰা মন্দিৰটোৰ গোটেই মন্দিৰত আহিলে আপোনালোকে বহা জাগা চাগাও পাই যাব ধুনীয়াকৈ জাগা চাগাত বহি পেলাই ধুনীয়াকৈ পানী খোৱা টেপ চেপ আছে আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ পূজা চূজা এতিয়া আমি ধুনীয়াকৈ তলত যাম পূজা চূজা কৰা হৈ গ'ল আমাৰ তো আমি ওলাই দিলোঁ মন্দিৰৰ পৰা লগ পাম এটা নতুন ভিডিঅ'ত আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো বাই বাই